Hey guys, welcome back to my YouTube channel. মই মনমি আৰু আমাৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই মিঠা চিঙৰাৰ এটা খুব ধুনীয়া ৰেচিপি লৈ আহিছো। আশা কৰিছো আপোনালোকে ভিডিওটো শেষৰলৈকে চাব আৰু ৰেচিপিটো ভাল লাগিলে প্লিজ লাইক এটা কৰি দিব। এতিয়া দেৰি নকৰি ৰেচিপিটোলৈ আগবাঢ়ো বলক। তাৰ কাৰণে প্ৰথমতে মই এয়া এফাল নাৰিকল লৈ লৈছো আৰু নাৰিকলখিনি ভালদৰে ৰুকি ল'ব লাগিব। আপোনালোকে ইচ্ছা কৰিলে সৰু সৰুকৈ কাটি মিক্সাৰ জাৰত দি পিনে গুড়ি কৰি ল'ব পাৰে। এয়া মই কৰি ল'লো গুটিখিনি। তাৰ পাছত মই এখন কেৰাহী পাতি লৈছো আৰু কেৰাহীখন অলপমান গৰম হোৱাৰ পাছতে তাত নাৰিকলখিনি দি দিছো। এতিয়া এইখিনি দুবাৰমান লৰাই লৈ তাত প্ৰয়োজন মতে মই আধা কাপ মান চেনি দি লৈছো। এতিয়া এইখিনি পুনৰ ভালদৰে লৰাই থাকিব লাগিব। চেনিখিনি গলিকৈ শুকান হৈ অহালৈকে এই ধৰণে ময়ো কৰি লৈছো। এয়া মোৰ নাৰিকলখিনি ভাজি লোৱা হৈ গ'ল। এতিয়া এইখিনি নমাই লৈছো। এয়া মোৰ নাৰিকলখিনি নমাই লোৱা হৈ গ'ল। তাৰ পাছত মই লৈ লৈছো এয়া সৰু পেকেট এটা পাউডাৰ গাখীৰৰ ব্ৰিটেনিয়া। আপোনালোকে কোনো ধৰণৰ পাউডাৰ গাখীৰে ইয়াত ব্যৱহাৰ কৰিব পাৰে। এতিয়া পাউডাৰ গাখীৰখিনি তাৰ ওপৰত ছটিয়াই দি লৈছো আৰু এইখিনি ভালদৰে মিক্স কৰি ল'ব লাগিব। এয়া মই চামুচ এখনৰ সহায়েৰে ভালদৰে কৰি লৈছো। কিছেনে এইখিনি একেবাৰে জৰজৰীয়া হৈ পৰিছে। এতিয়া এইখিনি এই ধৰণে ৰাখি থৈ দিম অলপ সময়ৰ কাৰণে। তাৰ পাছত মই এফালে লৈ লৈছো একাপ ময়দা। তাৰ পাছত মই কেইটামান আজৱাইন দি লৈছো ইয়াতে। আপোনালোকে ইচ্ছা কৰিলে নিদিবও পাৰে। তাৰ পাছত মই দি লৈছো প্ৰয়োজন মতে নিমখ। এতিয়া গোটেইখিনি ভালদৰে এবাৰ মিক্স কৰি লৈ অলপমান ৰিফাইন আৰু পানীৰে এটা ডো বনাই ল'ব লাগিব। এয়া ময়দাখিনি মঠি লোৱা হৈ গ'ল। তাৰ ওপৰত অলপমান ৰিফাইন মচি লৈছো এতিয়া, যাতে ওপৰখন ডাঠ হৈ নাযায়, শুকান হৈ নাযায়। তাৰ পাছত এইখিনি 10 মিনিট মানৰ কাৰণে এই ধৰণে ঢাকি ৰেষ্ট কৰিব দিম। এয়া মই 10 মিনিট মান পিছত পুনৰ উলিয়াই লৈছো আৰু এবাৰ ভালদৰে মঠি লৈছো। তাৰ পাছত মই ইয়াৰ পৰা এই ধৰণে 4টা বল বনাই লৈছো। এয়া মোৰ হৈ গ'ল। এতিয়া তাৰ পৰা এটা বল লৈ এই ধৰণে ভালদৰে বেলি ল'ম অফেল সাইজত। খিনি বেলুতে বেছি এটা পাতল কৰিব নালাগে, অলপমান ডাঠ কৰি ৰাখিব লাগে। তাৰ পাছত মই ছুৰী এখনৰ সহায়েৰে মাজেৰে এই ধৰণে দুভাগ কৰি লৈছো আৰু তাৰ পৰা এভাগ এই ধৰণে লৈ ভিডিঅ'ত দেখুওৱা ধৰণে কৰি লৈছো। চিঙৰাটোৰ আকাৰ দিবলৈ চেষ্টা কৰিছো। এয়া দেখিছেনে, প্ৰথমতে এনেকৈ কৰি ল'ব লাগে। তাৰ পাছত তাত আগতে বনাই ৰখা নাৰিকলৰ গুড়িখিনি দি দিছো প্ৰয়োজন মতে। তাৰ পাছত পুনৰ পানী মচি লৈছো অলপমান, যাতে ভালদৰে চিল হৈ যায় আৰু এই ধৰণে কৰি লৈছো। এয়া মোৰ এটা চিঙৰা বনাই হৈ গ'ল। দেখিছেনে, চিঙৰাৰ নিচিনাই হৈছে আকাৰটো। তাৰ পাছত মই এখন কেৰাহী লৈ লৈছো আৰু তাত প্ৰয়োজন মতে ৰিফাইন অইল দি লৈছো। এতিয়া তেলখিনি অলপমান গৰম হোৱাৰ পাছতে তাত এটা এটাকৈ চিঙৰাখিনি দি দিম। তেলখিনি বেছি গৰম হ'লে চিঙৰাখিনি লগালগ ৰঙচুৱা হৈ যাব আৰু ভালদৰে নিসিজিব। সেইকাৰণে লো টু মিডিয়াম ফ্লেমত এই ধৰণে কৰি ল'ব লাগে কালাৰ অহালৈকে। ময়ো কৰি লৈছো একে ধৰণে। এয়া মোৰ চিঙৰাখিনি ৰঙচুৱা হৈ গ'ল। এতিয়া নমাই লৈছো আৰু ছুৰী এখনেৰে কাটি দেখুৱাইছো। গৰম আছে, হাতেৰে চুবই পৰা নাই। এয়া দেখিছেনে, এই ধৰণে খাবলৈ খুব টেষ্টি হয়। যদিহে আপোনালোকে এনেধৰণে ট্ৰাই কৰা নাই তেনেহ'লে আশা কৰিছো নিশ্চয় এবাৰ ট্ৰাই কৰি চাব আৰু ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।